ইমান দেৰি ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ, চাহ এটোপাও অহা নাই। কি কৰিছে? তাতে পুখুৰীডাল খান্দিব দি আছে মোক। দিনে ৰাতি আকৌ কষ্টই, ইমান কষ্ট কৰি নাথাকোঁ আৰু বেছি দিন, যাবগৈ লাগিব আৰু। এই ঘৰত থাকিলে মৰিব লাগিব। চাহ খাই লওক। মা কাম কৰি আছে যে ময়ে বনাই দিছোঁ। বেয়া হ'লে একো নক'ব দেই। ঠিক আছে, নকওঁ। তুমি এনেই পেটে পেটে মাৰি নাথাকিবাহে, কেলে চিঞৰি আছা ন? তুমি এখনো বজাৰ নাই, তোমাক ওলাই আহিলে যাব লাগে, বজাৰ চজাৰ কৰি আনিব লাগে। এইবিলাক মাইকী মানুহৰ কথা কৈ লাভ নাই। তোমাক কি টেনশ্যন হৈছে? তোমাক মই বহি থাকিলেও মইতো তোমাক খুৱাই আছোঁ নহয়। মোক টেকনিক আছে, টেকনিক গম পাইছা নাই? ঘৰত দালি নাই, চাউল নাই, তেল নাই, মাছ নাই, গধূলি কেনে একোৱে নাই। এইফালে ককাইটোক কাম কৰিব দি থৈছে, কি বাৰু খুৱাম? এইবিলাক মাইকী মানুহক বুজাই লাভ নাই, বুজিছানে? তোমাক মই কি অসুবিধা দিলোঁ বাৰু? আজিহে বজাৰ নাইকিয়া হৈছে, দিয়া খালী মোনাত দিয়া, মই এতিয়াই বজাৰ কৰি লৈ আহিছোঁ। তোমাক মোনা ভৰাই বজাৰ কৰি দিম। তুমি আনাচোন, আনা মোনাটো আনা। সেই মোৰ বাইক চাইখন আছে নাই বাহিৰত? মই এতিয়া যাম নহয়, আজি কাৰোবাক টুপি দিব। আজি মুঠতে কেনেকৈ কাক টুপি দিব লাগে মই জানো। তুমি মাথা মাৰি থাকিব নালাগে, এইভাগে পেটা কিবা কৰি নাথাকে, বুজিছা নাই? মই গৈ আছোঁ। হেৰা মই এতিয়া চাবা, মই আহি আছোঁ এইবাৰ। শুনিছানে? হয়, আছা নাই এজনী ঘৰত? তাইক বোলে বজাৰ লাগে, আজিহে বজাৰ, ঠিকছে বজাৰ কৰি লৈ আহিছোঁ। এইয়া বজাৰ চোৱা, এক মোনা। তুমি কৈছা নহয় বজাৰ নাই, এক মোনা বজাৰ। এই গোটেইখিনি মানে শাক চব্জি চব লোকেলে পালোঁ। মাত্ৰ এই মাছটো মানে চালনি হ'ল, বুজিছা নাই? তাকো 50 টকা পোৱা। এপোৱালৈ ঠিকছে এপোৱা আনিছোঁ 50 টকা দি। এপোৱা যে আনিছে, কোনে খাব এপোৱা? সেই কাম কৰা মানুহটো লাগি আছে ঘৰত, তাকে দিম নে আমিয়ে খাম? এই বস্তু বনাব নাজানে। লোকৰ দেখোন সেই হেৰি জীয়েকে দেখোন তোমাৰ এই এপোৱা মাছ 4 সাঁজ 5 সাঁজ কৰে, তুমি এসাঁজ খাব নোৱাৰিবানে? কি কথা ক'ব লাগিছে? অকণমান টেকনিকটো শিকিবাচোন মোৰ লিখীয়া। লোৱা। আপুনি ইমান পইচা পাতি ক'ত পাইনো? মোৰ পইচা কথা তুমি কি জানানো? কালি যে মাছ এপোৱা আনিছিলোঁ, খাই বেয়া পালা জানো? মোৰ দাঁতত লাগিয়ে আছে, দাঁত খুচৰি দেখা নাই তুমি? বঢ়িয়া লাগিলে, কিন্তু তোমাক বনোৱাটো কিন্তু মানিছোঁ আকৌ দেই। তুমি কিন্তু মাংস বা মাছ মাংস বৰ ধুনীয়া বনোৱা। মই জানোতো, মই সেইকাৰণে বাছি আনিছোঁ। বহি মানে মোকতো একো নকৰিলেও মোৰ বুজিছা নাই, মই একো নকৰিব পাৰোঁ। মই তোমাৰ ভয় ৰখা নাই। আৰু মোৰ টেকনিক আছে, টেকনিক। এই টেকনিকটো হেৰা, এই কোনোবা এটা আহিছে দেই, মই নাই বুলি ক'বাচোন দেই। মানুহজনক আহোঁ মই সদায় আহোঁ, কিন্তু লগেই নাপাওঁ। মানুহটো ক'ত যায় বাৰু? আহিলে ক'বচোন বাৰু মই আহিছিলোঁ বুলি। মোৰ নামটো সমীৰ আহিছে বুলি ক'লে হ'ব। দৰকাৰ এটা আছিলে বাৰু, তেওঁক লগ পালেহে মই গম পালোঁ। আপোনালোকক ক'ব নোৱাৰিব। হ'ব তেতিয়া আহিছোঁ বুলি ক'ব হা।
হেৰা এই কালি যে বজাৰলৈ গৈছিলোঁ বৰ ধুনীয়া বস্তু লাইট এটা আনিলোঁ গম পাইছা নাই লাইটটো মই কি দেখি আনিলোঁ গম পাইছা নাই তুমিতো ক'বা এইটো লাইট এনেকুৱা লাইট ঘৰতো আছে বুলি এইটো LED বাল্ব নহয় এইটো এনেই তুমি LED বুলি চাই থাকিবা ৰাতি কিন্তু হ'লে মজা বস্তু এটা আছে ইয়াত মই সেইটো চাই পেলাই লৈ আহিলোঁ এইটো চোৱা ৰাতি শুবলৈ কিমান আৰম্ভ এই লাইটটো চাই পচন্দ লাগিব মোৰ তুমি আজি ৰাতি গম পাবা লাইটটোৱে কি লগে কেনেকুৱা লাগিব কি হ'ব মই টিক প্ৰাক কৈ থাকিম চাই থাকে মই জ্বলি থাকিব টোপনি লৈ যাম চাবা সেই কথা এটা হ'ল নহয় এই হালোৱাটো পইচা দিয়া হ'ল নাই বাৰু কালি যে 20,000 টকা দিছিলোঁ মই হালোৱাটো পে'মেণ্টটো ক্লিয়াৰ কৰি দিব কৈছিলোঁ দিয়া নাই বাৰু কালি দিলা কালি লগে লগেই দিলোঁ নহয় 20,000 টকা তোমাক মই কালি দিয়া নাই সেইদিনাখন দিছিলোঁ আজি প্ৰায় 4-5 দিনমানে হৈ গ'ল মোক কালি দিয়াহে মনত আছে এইজনী কি মাইকী আনিলোঁ বাৰু কেলৈ মই দিলোঁ আজি এসপ্তাহ আগত আৰু তেওঁ কৈ আছে বোলে কালি দিলোঁ বোলে মই যে ভাগ্যত কিছু মাইকী পালোঁ আৰু দেই সেইকাৰণে কমটি বয়সৰ ছোৱালী আনিব নাপায় ছোৱালী অলপ বয়সটো চাই আনিব লাগে মেচৰিটি হ'ব লাগে সেইবিলাক ছোৱালী মেচৰিটি হ'লে নাই মোৰ সন্দেহে লাগি আছে হ'ব দিয়ক যদি ইমানখিনি নোৱাৰোঁ তেতিয়াহ'লে এনেই এইখন ঘৰ চলাই আছোঁ মই এই টেকনিকটো যে মোৰ তুমি গম পোৱা জানো ক'ত কি টেকনিক লগাইছিলোঁ মইহে জানো এই ব্ৰেইনটো মোৰহে গৈ আছে এই টেকনিক আছে কাৰণে লাইটটো এনেকুৱা পোহৰ আনিছোঁ মই নহ'লে বেলেগে পাৰিব নি বেলেগে এইটো চাব লৈ আহিব এনেকুৱা কি ধুনীয়া লাইটটো ৰাতি হ'লে বৰ ধিমিক ধামা কৰি থাকিব হয় নহয় বাৰু ঠিকে যি হ'ল বাৰু আহ তুমি কথা এটা পাতোঁগৈ আজি যি হ'ব হ'ব আহা বাইদেউ খগেনকে আছেনে আছে নাই এইটো কি কথা কৈছে এতিয়া অকণমান আগত ওলাই গ'ল তাকে মোৰ দৰকাৰ এটা আছিলে কেতিয়া গ'ল এতিয়া 1-2 ঘণ্টা এদিন নাপাওঁ মানুহজন কেলে বাৰু ঘৰতে নাথাকে এতিয়া ঠিক আছে খগেনকে আহিলে কৈ দিব ধিয়া লাগিছিলে বুলি কিবা কামতে আহিছিলোঁ অকণমান কাম আছিল কি কাম আছিলে সেইবিলাক আপুনি বুজি নাপাব এইবিলাক তেওঁৰ লগতে মিলা মিলি হ'ব গম পাইছেনে ঠিক আছে আজি যাওঁ পইচা কি লাগে কি আনিবা এই শুনিছা নাই সেইটো আছে টকা বেগটো পেলাই আনিছোঁ ছোৱালীকেইজনী বেয়াও লাগে পইচাটো লাগে এইটো বেগ তাৰ ওপৰত নাযায় আছে তোমালোকে এনজয় কৰিবা দেই ভালকৈ দুজনী হা টেনশ্যন নকৰে মই তাকে টেনশ্যন নলওঁ মই পইচাৰ অভাৱ নিদিওঁ নহয় মানুহক ফূৰ্তি কৰিবা এনজয় কৰিবা হা যি মন যায় তাকে খাবা চিন্তা কৰিবা মোৰ টেকনিক আছে এইখিনি আমাৰ সজাগ ৰখা হা তোমালোকে এইটো ওপৰত দিবা ঠিক আছে কালি আৰু বস্তু অলপ আনিবলগীয়া আছেতো অঁ ঠিক আছে অঁ হেৰা এই কোনোবা আহিছে নেকি মই নাই বুলি ক'বাচোন দেই আছিলে মানে মোক টকা 50,000 লৈ পিনে আজি কিমান দিন হৈ গ'ল এতিয়া মই লগ পোৱা নাই কি কথা কি কৰি আছে মানুহ ক'ত আছে নি ভিতৰত আছে নি এইবিলাক কথা নহয় তাৰ মোবাইলত ফোন মাৰি আছোঁ মোবাইলৰ চুইচ অফ এইবিলাক কিবা হেৰি হ'ব পাৰে নেকি আজি 50,000 টকা 1 টকা পইচা নোলায় হাগুনতে পইচা নোলায় নহয় আপুনি এক কাম কৰিব এতিয়া আপোনাৰ মাইকী মানুহ আপোনাক মই কি ক'ম এতিয়া মই আহিছোঁ 11টা বজাত ডাইৰেক্ট 11টা বজাত মই আহিম তাৰ ঘৰত থাকিবলৈ ক'ব ঠিক আছে মই বেছি মোৰ সময় নাই তাৰ পকৰৰ পকৰত ঘূৰি থাকিবলৈ মোৰ সময় নাই 50,000 টকা 1 টকা পইচা নহয় মই আজি আপোনাৰ কথাটো কৈ গৈছোঁ মই এতিয়া যাম মোৰ সময় নাই কিন্তু কালি মই ডাইৰেক্ট 11টা বজাতে আহিম আকৌ তাতকৈ কিন্তু মই আৰু টাইম মানে নাই 11টা বজাত আহিম 11টা বজাত আহি পিনে তাক পাব লাগিব আহিলে কৈ দিবা গম পাইছা নাই মই যাম বুলি গ'ল নি বাৰু আপুনি ইমান মানুহৰ পৰা ধাৰ লৈ থৈছেনে এতিয়া মানুহজন আহিছে গ'ল নাই নাজানো কালি 11টা বজাত টাইম দি থৈ গৈছে আপুনি কি কৰিব মই নাজানো তুমি ইমান টেনশ্যন ল'ব নালাগে মোৰ টেকনিক আছে টেকনিক আপুনি টেকনিক হিচাপে কৰি থাকক মোৰ টেকনিকটো মই আজি তোমাক শিকাই দিম তুমি কৰিব পাৰিবা নাই কোৱা যদি তুমি কৰিব পাৰা
এতিয়া যিমান টকা আমাৰ ধাৰিন আছে 1 ছেকেণ্ডত মই ধাৰ চব ধাৰ ক্লিয়াৰ কৰি দিম। কি টেকনিক লৈ টেকনিক মইহে জানো, তুমি কেলে ইমান টেনশ্যন? তুমি কৰিম বুলি কোৱা নাই, খালি এবাৰ কোৱা কৰিম বুলি কোৱা, কৰিবা। তেনেকুৱা হ'লেতো কৰিমেই, চব যদি ধাৰ মৰি যায়। ঠিক আছে, তুমি এইফালা বুদ্ধিটো হ'ল কি গম পাইছা নাই? কালিলৈ কিমান সময় আহিম বুলি কৈছে? 11টা বাজিব 10 মিনিট থাকোঁতেই তুমি এটা মোক কাম কৰিব লাগিব। কাম মানে কি, অকণমান তুমি এক্টিং কৰিব লাগিব। সেইটো এক্টিং যদি তুমি কৰিব পাৰা, তুমি চাবা আমাৰ পইচা চব 1 ছেকেণ্ডত চব ধাৰ মাৰি ক্লিয়াৰ। আৰু পিছদিনা আমি একদম বিন্দাছ ধুনীয়া ভিডিঅ' কৰিব পাৰিম। শুনি লোৱা তুমি, মানে টেকনিকটো হ'ল কি, মই ঠিক 11টা বাজিব 10 মিনিট থকাৰ আগতে মই মৰা এক্টিং কৰিবলৈ শুই থাকিম। মানে মৰা এক্টিং কৰিম, তুমি কি কৰিবা, মোৰ মৰা কাৰণতে বিনাই কান্দি থাকিবা। কান্দি থাকোঁতে তেওঁতো আহিম বুলি কৈছে, দেখিব যে মানুহ দেখোন মৰিলে। তুমি ক'বা, কি ক'বা, আপুনি আৰু এতিয়া কালি যে কৈছিলে, কথাটো কোৱা হ'লে মই তেখেতক কৈছিলোঁ নহয়, তেওঁৰ কথাটো শুনি লোৱা, মাথাটো ঘূৰাই কৈছোঁ বুলি মৰিয়ে থাকিলে। লগে লগে পইচাকেইটা মাপ দি দিব। তাৰপৰা পিছদিনা আগৰ লেখা টিপ কাও মোক টেকনিক কেনেকুৱা। হয় শুনিছানে? হয় চাই এইফালে আছোন, এই ঘূৰি সময় চাচোন, ঘূৰি সময় চাচোন। 11টা কাৰণে 10 মিনিট আছে। 10 মিনিট আছে নি? এতিয়া কালি মানুহটো আহি বুলি কৈছিলেই, সময়টো হৈয়ে গ'ল। এটা কাম কৰা, এই কাপোৰখন কাপোৰ আছ না, এই ধূপখিনি মই ধোৱা জানা চানা মই ৰেডি কৰি থোৱা আছে, কিন্তু থোৱাচোন থোৱা। এই এতিয়া মানুহটো আহিবই নহয়, বুজিছা নাই? মই মুঠতে ৰেডি হওঁ আৰু হে, তুমি কিনাই পিনাই কান্দিবা দেই। মই কালি শিকাই দিয়াৰ বাগে ক'বা হা, খেলি মেলি নকৰিবা। মই মৰিলোঁ বুলি ক'বা দেই। মোৰ ঘৰত এখন কি হ'ল? কেনেকৈ হ'ল? কালি মানুহ এটা আহিছিলে, টাইম দিছিলে 11টা বজাত আহি পইচা নিবহি বুলি। মানুহ এখেত আহি সোমালেহি ঘৰত, এখেতক খোৱাৰ লগে লগে এখেতে মাথা ঘূৰাই পৰিয়ে গ'ল আৰু নুঠিলে। কেনেকে থাকিব? কি হ'ল এইবিলাক? কি হ'ল? এইবিলাক কি হ'ল? চব ধ্বংস হৈ কেনেকে হ'ল এইবিলাক? কি কৰি এইবোৰ কেনেকে হ'ল? মানুহ এটা আহিছিলে, মানুহতে চাগে পইচা লৈ টেনশ্যন হৈছে, খাই দিলে চাগে, আত্মহত্যা কৰিলে। কি কৰি থাকিবা আৰু এতিয়া মানুহজন লগাই গ'ল। ধ্বংস হৈ গ'ল। কি হ'ল? কালি তুমি আহিছিলা? কালি মই আছিলোঁ। কি হ'ল জানো? তুমি আৰু ডেট দি থৈ গৈছিলা বোলে 11টা বজাত আহিম বুলি। মই কালি 11টা বজাত আহিম বুলি মই কৈছিলোঁ। মানুহটো মৰি থাকিব, কিবা খাই দিম। পইচা পাতি দিব পৰা নাই। মোৰ 50,000 টকা লৈছে। 50,000 টকা? আমাৰ পৰা 30,000। এতিয়া কি কৰিবা? তোমালোকে এতিয়া কৰিবা কি? এতিয়া কি কৰা যায়? কি কয়, মই দিব নোৱাৰোঁ। 50,000 টকা মানুহ মই টানি লৈ চোচা মাটিৰ ভিতৰৰ পৰা পইচা লৈ মানুহটো মৰিয়ে গ'ল। মই দিব নোৱাৰোঁ। তুমি কি কৰিম বুলি ভাবিছে? মই এতিয়া কি কৰিম আৰু এতিয়া মৰিলে, এতিয়া কি কৰা যায় বাৰু? ভাবি জানো বেয়াও লাগে, তুমি শুনি পালা, দুখো লাগে দেই। এতিয়া কেনেকৈ মৰিলে বাৰু বাইদেউ? তুমি গৈছিলাহে, তাৰ 1 ঘণ্টা পিছতে এখেত আহি সোমালেহি ভিতৰত। সোমাই লৈ পেলাই মোক সুধিলে কোনোবা আহিছিলে নেকি। মই ক'লোহে মানুহটোক কথাখিনি। কোৱাৰ লগে লগে মানুহটোৱে তাতে মাথা ঘূৰাই পৰিলে আৰু নুঠিলে। মই কি কালি হ'লেও যাব, এতিয়া কি হ'লে গুচি গ'ল। আমাৰ পইচা পানীবিলাক খাই পিনে গুচি গ'ল। বহুত খাই তোমাক কিমান খালে? 30,000। মোৰ 30 খাই দিলে। তোমাৰ 20,000, মোৰ 50,000। তোমালোকে এৰি দিব পাৰা, কিন্তু মই এৰি দিব নোৱাৰোঁ।
কি কৰা যায় মৰা মানুহ এতিয়া এতিয়া কি কৰিবা মৰা মানুহ এতিয়া কি কৰা তোমালোকে মৰা মানুহ কি কৰা কিন্তু মই এতিয়া কৰিবা কি এতিয়াতো আৰু উপায় নাই যোৱা বছৰটো গ'ল তুমি এক কাম কৰা তুমি নাকানিবা মোৰ লগতে ব'লা কান্দিব নালাগে আৰু বুজা নাই আৰু তোমাক মই ৰাণী নিচিনা ৰাখিম তুমি মোক তুমি দেখা নাই বুজা নাই মই ল'লো আৰু তুমি গ'ল এইটো গ'ল আৰু কি আহে যায় তোমালোকে তোমাৰ 30,000 হয় না তোমাৰ 30,000 হে এজনৰ হ'ল 20,000 50,000 হাইষ্টটো মোৰ আছে কি কথা কৈছা মই লৈ যামগে আৰু